ফাৰ্ষ্ট অফ অল সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে আৰু আজি দেওবাৰ ইণ্ডিপেণ্ডেন্স ডে দুইটা মিলি গ'ল আৰু দেওবাৰে জেনেৰেলি চবৰে মাছ মাংস খোৱা হয় ঠিক তেনেকৈ আজি মই এটা চিকেনৰ ৰেচিপি বনাম আৰু সেইটো হৈ গ'ল পাতত দিয়া চিকেন মই পাৰ্চনেলি পাতত দিয়া চিকেনটো খাই খুব ভাল পাওঁ আশা কৰোঁ আপোনালোকেও যদি তেনেকৈ বনাই চায় তেতিয়া আপোনালোকেও ভাল পাব আৰু হেল্ডি হয় বহুত তাত একো বেলেগ মছলা ব্যৱহাৰ কৰা নহয় এইটো একচুৱেলি এটা আছামিজ ট্ৰেডিশ্যনেল ফুডেই হয় মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু যদি ভিডিঅ'টো চাই লাগে যে এইটো অলপ টেষ্টি হ'ব বা বনাই চাব পাৰি তেন্তে ডেফিনেটলি ট্ৰাই কৰি চাওক টেষ্টি হয় খাই চাব পাৰে আৰু এতিয়া তেন্তে আমাৰ খানা বনোৱা ষ্টাৰ্ট কৰোঁ এনেকৈ ষ্টিকত মই চিকেনৰ পিচ কেইটামান এনেকৈ লগাই লৈছোঁ মানে পাতত দিয়াৰ আগত যদি এনেকৈ চিকেনৰ পিচবোৰ অকণমান গেছত হ'লেও পুৰি লোৱা হয় তেতিয়া চিকেন পিচ ড্ৰাই হৈ যায় আৰু তেতিয়া ভালকৈ তাত লগত থকা বস্তুবোৰ ভালকৈ এবজৰ্ভ কৰে আৰু ইয়াত আছে অলপ পাতলাকৈ কাটি লৈছোঁ এয়া পিঁয়াজ আৰু এফালে তেনেকৈ আদা নহৰু দুটা জলকীয়া আৰু এয়া অলপ নৰসিংহ পাত গেছটো জ্বলাই ল'লোঁ আৰু এতিয়া এই চিকেনৰ পিচবোৰ ইয়াত অলপ পুৰি ল'ম বেছি পুৰিব নালাগে 5 মিনিটমান গোটেই পিচ অলপ অলপকৈ পুৰি ল'লেই হ'ল গেছত অলপ পুৰাৰ পাছত কালাৰটো এনেকুৱা হৈ যায় ইয়াতে দেখিছে এইবোৰ এনেকুৱা আগৰ কালাৰটো চেঞ্জ হৈ যায় ইয়াতে বাকী বস্তুবোৰ দি ভালকৈ মিক্স কৰি তাৰপিছত আমি পাতত দি দিম এতিয়া চিকেনৰ পিচকেইটাত বাকী চব দি দিম নহৰু আদা কাটি থোৱা যি জলকীয়া আছিলে সেয়া এইবোৰ নৰসিংহ পাত আৰু এয়া কাটি থোৱা পিঁয়াজখিনি আৰু এতিয়া ইয়াত দিম মেইন বস্তু এয়া হৈ গ'ল খৰিচা মানে বাঁহগাজ অকণমান 1 চামুচ ডাঙৰ চামুচ মানে দি দিলোঁ আৰু এতিয়া ইয়াত দিম প্ৰায় আধা চামুচমান জালুকৰ গুড়ি এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম নহয় আচলতে এয়া মোক মায়ে মিক্স কৰি দিছে মানে মায়ে কেমেৰাটো ধৰিবলৈ অলপ অসুবিধা হয় আৰু কেমেৰা সন্মুখতো নোলায় লাজ এতিয়া এইখিনি আমাৰ ভালদৰে মিক্স কৰি হৈ গ'ল আৰু ইয়াৰ পাছতে আমি কলপাতত দি বান্ধি দিম আৰু এটা কথা পাহৰি গৈছিলোঁ ইয়াত জোখৰ অনুযায়ী নিমখটো দিব আপোনালোকে নিমখকে দিয়া নাছিলোঁ কলপাতত ভালদৰে চিকেনখিনি মেৰিওৱা হৈ গ'ল মই কলপাতে মেৰিয়াই লোৱাৰ পিছতো কেমেৰাটো অলপ হিলি গৈছিলে কলপাতে মই মেৰিয়াই লোৱাৰ পিছতো এলুমিনিয়াম ফইল দি ভালকৈ মানে পেকিং কৰি দিম কি হয় কলপাতটো যদি বেছি গৰম হৈ যায় তেতিয়া কলপাতটো ফাটিও যায় মানে পুৰি যায় যে সেইকাৰণে মই এলুমিনিয়াম ফইল দি ভালকৈ মেৰিয়াই লওঁ আপোনালোকেও তেনেকৈ কৰিব পাৰিব নকৰিলেও হ'ল যদি ভালদৰে ৰাখিব পাৰে বাকী মই এতিয়া মানে সেইটো ভালদৰে মেৰিয়াই লওঁ এইটো পুৰা ভালকৈ এলুমিনিয়াম ফইল দি মই পেকিং কৰি ল'লোঁ এতিয়া গেছটো হাই ফ্লেমত দি টাৱা বহাই ল'লোঁ আৰু এই ওপৰত থকা পানীখিনি শুকোৱাৰ পাছতে পেকিং কৰাটো দি দিম টাৱাখন গৰম হ'ল আৰু এতিয়া এইটো ইয়াৰ ওপৰত দি দিম অলপ দেৰি মূৰে মূৰে এইটো লুটিয়াই থাকিব লাগিব এনেকৈ প্ৰায় বেছি দেৰি নহয় 15 মিনিটমান হ'লেই সিজি যাব পুৰা যিহেতু মানে ফ্লেমটো হাই ফ্লেমত ৰখা হয় গতিকে ইমান দেৰি নালাগে বনাই আমাৰ অলৰেডি হৈ গ'ল সেইকাৰণে এতিয়া গেছটো বন্ধ কৰোঁ আৰু এইখিনি এতিয়া খুলিম এতিয়া এইখিনি হৈ গ'ল আৰু মই মোৰ মাক খুলিবলৈ দিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টা আইডিটো দি থোৱা আছে তাতো ফ'ল' কৰি দিব আৰু তাতো নতুন ইউটিউবতো নতুন আৰু যদি ভাল পালে তেনে চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰি দিব